কবিতাৰ শিৰোনাম কৰবাত কোনোবাই। কবি ৰিপুঞ্জ বৰা, পাঠ পদ্ম বৰা। কৰবাত কোনোবাই হস্পিটেলৰ অন্তিমখন বিল কাউণ্টাৰত জমা দি নৱজাতকক ঘৰলৈ আনিছে। কৰবাত কোনোবাই হস্পিটেলৰ অন্তিমখন বিল কাউণ্টাৰত জমা দি মৰ্গৰ পৰা শৱদেহ উলিয়াইছে। কৰবাত কোনোবাই বিয়াৰ চিঠি চপাই শেষ তাৰিখলৈ অপেক্ষা কৰিছে। কৰবাত কোনোবাই প্ৰতাৰণা আৰু ব্যৰ্থতাত জীৱন সপি আত্মহত্যাৰ পৰিকল্পনা কৰিছে। কৰবাত কোনোবাই প্ৰেয়সীৰ চকুত চকুত হৈ আমন্ত্ৰণ জনাইছে সেউজীয়াক। কৰবাত কোনোবাই দেশৰ স্বাৰ্থত গাঁৱৰ তিনিআলিৰ শেষ পাছত শেষ পাৰলৈ গুচি গৈছে। কৰবাত কোনোবাই বসন্তৰ আগমনত শালত গামোচা কাটিছে। কৰবাত কোনোবাই বাৰিষা বানে বিধ্বস্ত কৰা পথাৰত শেষ সমল বচাবলৈ সৰিয়হ সিঁচাৰ পৰিকল্পনা কৰিছে। কৰবাত কোনোবাই নাৰিকল তেলৰ টেমা ফুটাই শীতৰ শাকনিত পানী দিছে। কৰবাত কোনোবাই পোহাৰী ৰ'দত চুলি মেলি বহি স্মৃতিৰ পোহাৰ মেলিছে। কৰবাত কোনোবাই শীতৰ চুৱেটাৰ গুঠিছে। কৰবাত কোনোবাই পুষ্টিহীনতাৰ পল গণি অন্ন ভিক্ষা খুজিছে। কৰবাত কোনোবাই সন্তানৰ আপাহত প্ৰসৱ বেদনাত ছটফটাইছে। কৰবাত কোনোবাই লাজত মুখ লুকুৱাবলৈ অপত্য ভ্ৰূণ হত্যা কৰিছে। কৰবাত কোনোবাই বিলাসী কুকুৰ লৈ প্ৰাতঃ ভ্ৰমণ কৰিছে। কৰবাত কোনোবাই বানত উঠি যাবলৈ ধৰা দামুৰিক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছে। কৰবাত কোনোবাই নকৈ আগদাত ফুটা শিশুৰ ধাই হহুৱা মুখখন চাই ভুল গৈছে। কৰবাত কোনোবাই ৯০ বছৰীয়া বৃদ্ধৰ মৃত্যুৰ আৰ্তনাদ সহিব নোৱাৰি নাম কীৰ্তন কৰাইছে। কৰবাত কোনোবাই প্ৰিয় বিলাসী বাহন কিনি ভ্ৰমণৰ দিনবাৰ ঠিক কৰিছে। কৰবাত কোনোবাই নিজৰ একমাত্ৰ চাইকেলত পাচলিৰ ভাৰ বান্ধি বজাৰলৈ ওলাইছে। কৰবাত কোনোবাই মন্দিৰলৈ গো মাংস দলিয়াইছে। কৰবাত কোনোবাই মছজিদলৈ গাহৰি দলিয়াইছে। কৰবাত কোনোবাই নিজৰ স্বাৰ্থ ধৰ্ম বিধৰ্মৰ জুই জ্বলাই দেশ গঢ়াৰ পৰিকল্পনা কৰিছে। সমস্ত দুনিয়া কোনোবাই ঈশ্বৰে দেখা কৰি কিবা নহয়